মৰ্নিং ফ্ৰেন্ডছ, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লে। এতিয়া মানে ৰাতিপুৱা 7টা বাজিছে, চাহ ঠাহ খাই উঠিলোঁ। এইকেইদিন ঘূৰি ফুৰোঁতে গ'ল। ভাগিনীজনীক একো পিঠা লাড়ু খুৱাব পৰা নাই, তো আজি পিঠা কেইটামান বনাওঁ বুলি ভাবিলোঁ। তো মই ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। চাই থাকিব ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ। কি ক'লি যা? কি হৈছে? গুড মৰ্নিং কোৱা। গুড মৰ্নিং নহ'লে চাই থাকিব ভিডিঅ'। এতিয়া এয়া তেল পিঠা বনাই আছোঁ দেই। এয়া হৈ গ'ল পিঠা বনোৱা। ভাগিনীজনী গ'ল, এতিয়া শাক তুলিব আহিছে, মূলা শাক। এতিয়া শাক তোলা হৈ গ'ল। আমি তিনিজনে খাম যিহেতু এইখিনি হৈ যাব, আৰু এইখিনি খালী কৰি দিলোঁ। ইয়াতে পালেং ৰুম বুলি ভাবিছোঁ। যে পাপা আহিব, সেইকাৰণে আমি বাট চাই আছোঁ। এয়া বাটতে এনা বেবী এই দে। এতিয়া চাওকচোন আমাৰ কলিজা কি কৰি আছে। বেবী তুমি কি কৰি আছা? ফুল দি আছা? হয় নেকি? আমি কিমান ৰখি ৰখি আহিলোঁ। কাই আহিছে মা? এয়া আমাৰ ডাঙৰীয়াই মাছ লৈ আহিছে। একেবাৰে ব্ৰহ্মপুত্ৰ নদীৰ মাছ দে, চিকিয়া চাওকচোন। তো মই মাছখিনি বাচিলোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। কি আনিছে এইটো তোমাক? হা? আৰু এইখিনি জিৰা দেখিছে নহয়, প্ৰায় এসপ্তাহ মানে হ'ল ৰ'দত দিয়া। সদায় মানে ৰ'দত দিওঁ আৰু চপাব পাহৰি যাওঁ। এইখিনি আজি মই কেৰাহীতে গৰম কৰি লৈ গুড়ি কৰি ল'লোঁ। হাই ফ্ৰেণ্ডছ, আজি আমি আকৌ আহিলোঁ চিৰিচুৰ্যানা হেৰি পিকনিক খাব। আমাৰ এই পঞ্চায়ত পাৰ্টি কপিৰেট লাগি যাব দেই এতিয়া একেবাৰে। এয়া চাওক কিমান মানুহ আহিছে গাড়ী। এইফালে মানে পুৰা ফটো মাৰাত ব্যস্ত দেই, একেবাৰে লাগি গৈছে আৰু। কেনে লাগছে বাইদেউ আহি? ভাল লাগছে বাইদেউ। ক'ৰ পৰা আহিছে আপোনালোকে? আৰু এইফালে ৰীণা বাইদেউ কওক কিবা এটা। বহুত ভাল লাগিছে, আমি মাটিয়া গাঁও পঞ্চায়তৰ পৰা আহিছোঁ পিকনিক খাব। মই কলিকতাৰ পৰা আহিছোঁ। হয় নেকি? আৰু এতিয়া আমি পূৰা মাছে মাংসই দগৰি খাই আছোঁ দেই। আৰু এইফালে চাওকচোন ফুল এনজয়, পূৰা নাচি নাচি গৈ আছে। আমিও খানা চানা খাই ঘৰলৈ আহিলোঁ, আৰু একো বিশেষ ভিডিঅ' নকৰিলোঁ। হেল্ল' ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনে লাগিল? যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব দেই। তো আৰু বিশেষ একো নাই, আজিৰ ভিডিঅ'টো এইখিনিয়ে। আৰু আগন্তুক আমাৰ 2022 চনটো যাতে সকলোৰে জীৱনটো সুখ সমৃদ্ধিৰে ভৰি পৰে, তাৰে কামনা কৰি হেপী নিউ ইয়েৰ, বাই।